हेलो गाइस नाजलिन ब्लॉग सरानीटी भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আমাৰো ভালেই বাৰু আমি যাবলৈ ওলাইছো ডাক্তৰ ওচৰলৈ ইফালে হেলমেট লৈছো সুনুৰ হেনা ডাক্তৰ ওচৰত নিলো পাছতে কাহ হোৱা নাছিলে আজি কালি ৰাতিৰ পৰা ইমানে কাহ হৈছে কেনে ভাবিছো আকৌ এবাৰ ডাক্তৰ ওচৰলৈ লৈ যাও ঠিক আছে চাই থাকক তেন্তে ভিডিঅটো এইবোৰ সবে বহি আছে আৰু এয়া বহুত হয় এয়া সব বহি আছে আৰু ডাক্তৰ ওচৰতে ফালে এফালে আমাৰ সুনো পুৰা হৈ আছে हेलो ओथनिया डाक्टर सुनक डाक्टर देखुवाई आमी बेंकत सोमालो बेंकर पर अलप पैसा उलियाबले आसिले पैसा पाति उलियाई मेली आही पाते माने 4टा बाजिले 4टा बजार पिছত आही सुनुक दरब खुवालो दरब सब खुवाई बय ताई खुवालो एतिया 6टाই बाजिले মই অকন বাগৰিলো তাই লগত পটকে উঠি চালো যে 6টাই বাজিলে তাৰ 6টা বাজিলে আৰু মই এতিয়া অকন চাহ খাবলৈ লৈছো আৰু আমাৰ এই হাজবেণ্ডে কৰি আছে মাংস বাছি আছে আৰু মোৰ চেনেলটো সবে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আসলে আজি মনটো বহুত বেছি ভাল হয় কাৰণ আমাৰ ইয়াত জুৰহাটত যে অনিমেষ ফুয়া নামৰ ল'ৰা এজনক যে কেইটামান পাখণ্ডই মিলি মাৰি পেলাইছিলে সকলোৱেতো জানেই চাগে আৰু তেওঁক ৰবা আৰু তেওঁক যোনটো মাৰি যোনজনে মানে মেইন কালপ্ৰিট কি কোলাগণ্ডা নে কিবা নাজানো আৰু হেতু মৰিলে আৰু মনটো বহুত বেছি ভাল লাগি আছে সেইকাৰণে ভাবিছো কিনো কৰিম মানে মনটো বহুত বেছি ভাল লাগি আছে হিমানে কলো আৰু এনেকুৱা আৰু মই বিচাৰো বেলেগৰ কি অপিনিয়ন মই হিটো নাজানো মোৰ মতে তেওঁৰ বাপেক আৰু এটা ভাইয়েক কিবা যে আছিলে সেই দুটাকো যাতে এনেকে মৰক বা ফাঁচি দিয়ক হেতুৱে মই বিচাৰো আৰু অনিমেষ ফুয়া যতে থাকক তেওঁ শান্তিত থাকক মই হেতুৱে বিচাৰিলো আৰু এতিয়া যাম লাহেকে পাকঘৰলে পাকঘৰত আজি বনা মাংস মনটো ভাল লাগিছে সেইকাৰণে মাংস বনাইছো আৰু আজি এতিয়া তেন্তে পাকঘৰলৈ গৈ মাংস বনাম মাংস কি হ'ল কিবা কবা akusot লম আৰু মাংসৰ ৰেচিপি শ্বেয়াৰ নকৰো আৰু কিনো সদায় একেটাকে বনোৱাকে দেখাই থাকিম আৰু এফালে সব আমাৰ ছোৱালীয়ে বেল মৰা কি কুব নাচাব মা কি কৈছা বেল মাৰিছা ওহো বেল মাৰিছে আসুন তোমাৰ পোজ দেখাই দিম সৰি মোবাইলত যে ইমানে ডিস্টার্ব কৰিছে ৰবাচোন শুনা আসলতে আজি মনটো বহুত বেছি ভালো হয় মানে কি হল ৰবাচোন শুনো এইফালে আমাৰ কেশৱৰে খেলি আছে হা শুনো এইফালে চা এজনী কোন হয় শুনো হয় হয়নে শুনো পৰি যাওঁ আমাৰ ধৰিব নাই অকণ ধৰক পৰি থাকিব নহ'লে মায়ো দেখিছে ইমান উৎপাত এহেঁতে একদম পৰি গৈছে আৰু এইফালে আমাৰ ছোৱালী কোচপা ননমা হ'ল ডাক্তৰ ওচৰপা আহিব পাৰে তই ভৰিখন কেলে দেখাইছো এয়া চব বহি আছো আৰু আমি কেঁচুৱা লৈ ইয়াত হয় নাই শুনো কিবা এটা ক একো নকওঁ শুনুহে কিবা এটা এ আৰু কি কৰিবা আমাৰ ল'ৰা ছোৱালী শুনো চাপৰি বজাৰ পাইছে দেই বাবা কি কৰিবা এই আমি ল'ৰা ছোৱালী লৈ এনেকে থকা হয় আৰু গোটেই দিনটো তাতে ইহঁতৰ বেমাৰ ইমানে আমনি কৰিছে দুইজনীয়ে কি কিবা কবা দেখিছে হাতত কাট দিয়া আমাৰ হাজবেণ্ড ফেক্টৰী যায় হে আৰু এইবোৰক চাওক দেখিছে ইহঁতক মাম খোৱাতে কিমান লিলি কৰিব লাগে শুনো এই চাওক কেনেকে আমাৰ ফুল টানিছে দেখিছে মাত তই ভনী খুৱাই ল'ব দে তই কোচত কেলে উঠিছে সেই আমাৰ ছোৱালী মুখত মাম একদম মানে হেৰি কৰিছে ষ্টক কৰিছে মোৰ জান এইটো নুঘালিবা দে শুনো ইয়ে চনবাই গাড়ী বাজিছে দেই
মানে কম মানে ল'ৰা ছোৱালীবোৰ খাওঁতে উঠোতে বহুতে ইমানে উৎপাত ইহঁতৰ লগত মানে টাইমটো কেনেকৈ গুচি যায় গমেই নাপাওঁ দেই ক'ত যোৱা ফেক্টৰী যোৱা যোৱা দেই বাই বাই ভাত পানী খাই বৈ আজৰি হৈ এতিয়া 11টাই বাজিব ধৰে আৰু শুবলৈ লৈছোঁ আমাৰ চুনু শুলে হাজবেণ্ড ভাত পানী খাই বৈ আকৌ ডিউটিলৈ গ'ল ভাবিছোঁ ময়ো শুই থাকোঁ আৰু মুখখন ইমান গোটেই ছিঙিছে নহয় মানে একো খাবলৈ পোৱা নাই তাতে হাজবেণ্ডে মাংসত ইমানেই জ্বলা দিলে মাংস অকণমান কিন্তু মাংস যিমানহে জলকীয়া সেই সিমানে দিলে একদম মানে মুখখন গোটেই ছিঙি আছে একো খাবলৈ পোৱা নাই ইমানে জ্বলিছে তাকে ইমান জ্বলিছে জ্বলা খাদ্য আৰু বেছি জ্বলিছে হাজবেণ্ড আহি শুব আৰু মই এতিয়া শুই থাকোঁ তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব আৰু একদম এটা ৰিকুৱেষ্ট আৰু মোৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে বাই বাই